আদৰণি জনাইছোঁ। আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব, আৰু যদি বেয়াও লাগে তাকো জনাব কমেণ্ট কৰি, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোক আগুৱাই যোৱাত সহায় কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হে গাইজ, এতিয়া মই শুই উঠিছোঁ। ৰাতিপুৱা 6টামান বাজিছে। ভাবিছোঁ শুই থকা আজি ব্লগটো আৰম্ভ কৰোঁ। দিনটোত কি কৰোঁ কি নকৰোঁ সকলো আপোনালোকক দেখাই যাম। বলক তেতিয়াহ'লে এতিয়া মই ফ্ৰেছ হৈ লওঁ, গা চা ধুই তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আপোনালোকক একো দেখুৱাব নোৱাৰিলোঁ, কি কৰিলোঁ নকৰিলোঁ, কাৰণ বিশেষ কামৰ বাবে এফালে আহিবলগীয়া হ'ল। সেইবাবে আপোনালোকক ৰাতিপুৱা কি কৰোঁ কি নকৰোঁ একো দেখুৱাব নোৱাৰিলোঁ। সেইবাবেই ভাবিলোঁ আপোনালোকক গৈ থাকোঁতে পৰিৱেশটো দেখাওঁ বুলি। ৰাস্তাৰ কিনাৰত গোটেই পথাৰ হয়, দেখিবলৈ ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাৰিওফালে। পথাৰখন চাওক, ওপৰলৈ আকাশখনো ইমান ধুনীয়া লাগিছে, নীলা আৰু বগাৰে ৰঙেৰে ভৰি পৰিছে। এয়া চাওক, এনেদৰে আমি গৈ থাকিম। আপোনালোকক মই ৰাতিপুৱা লগ পাম বুলি ভাবিছিলোঁ, কিন্তু লগ পোৱা নহ'ল। সেইবাবে ভাবিলোঁ এতিয়া আমি ৰেষ্টুৰেণ্টত খাবলৈ সোমালোঁ। খাবলৈ সোমাওঁতে এয়া মোৰ লগৰজনী, তাই খাই আছে, তাই নুলিয়াবলৈ কৈছে, লাজ কৰিছে। এয়া আমি নাজিৰা আমোলাপট্টি কেফাইত আছোঁ। এনেধৰণে এয়া আমি বিৰিয়ানী খাবলৈ লৈছিলোঁ। এয়া চাওক, লগৰজনীয়ে পূৰা খোৱাত লাগিয়ে গ'ল। এইখন এয়া আমোলাপট্টিত আছে এখন ৰেষ্টুৰেণ্ট। আপোনালোকে নাজিৰালৈ আহিলে ইয়াত সোমাব পাৰে। মই এনেই হোটেলখন অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক, এনেধৰণে পৰিৱেশটো ভাল, ইয়াতো আহিলে সোমাব পাৰে আপোনালোকে। এতিয়া আমি আহি আছোঁ। বলক তেতিয়াহ'লে ঘৰ পাই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তাই লাজ কৰিছে। ঘৰ আহি পালোহি, মুখ হাত ধুলোঁ, অলপ ফ্ৰেছ হ'লোঁ। এতিয়া ঘৰ আহি পাই দেখিলোঁ আমাৰ ঘৰত আলহী আছে। আলহী মানে কোন দেখাইছোঁ ৰ'ব দেই। এয়া আলহী, আলহী কৈ দিয়া, নামটো কৈ দিয়া। অঁ, আৰু কাক লৈ আহিলে কৈ দিয়া। হ'লে হয়নে? বিয়া মম কয় নে? কৈ দিয়া। কিমান কয়? ইয়ালৈ কোচলৈ উঠি আহা, উঠা আহি হ'ব দে। আমাৰ আলহীৰ লগত চিনাকি কৰাই দিছোঁ। আমাৰ ধুনুমনো আৰু বিয়া মম কয় হয়নে? এইটোলৈ ছোৱালীজনী কেতিয়া বিয়া বা ছোৱালীজনী কোন ক্লাছত পঢ়িছিলে ক'লে? কোন ক্লাছত পঢ়িছিলে? স্কুল গৈছেহে ন? স্কুল গৈছেহে আমাৰ ছোৱালীজনী। এতিয়া কোন স্কুলত পঢ়া? অঁ, ডিভাইন কিশোৰত পঢ়ে। আমাৰ ছোৱালী ডাঙৰ হ'ল, বহুত দিনৰ মূৰত দেখিছে আমাৰ ছোৱালীজনী হয়নি? এজনী চৰ্দি লাগিছে, কওঁ না। এইয়া ওচৰত দেখিছা? তুমি সেই হাঁহি দিয়াচোন, খোলকেইটা ধুনীয়াকৈ পৰি যাব। সেয়া আমাৰ ধুনীয়া ছোৱালীজনী হাঁহি দিছে দে, খোল একদম ধুনীয়াকৈ বহি গৈছে। ধুন ধুন মানুহ হয়নি? আপোনালোকে আমাৰ ছোৱালীজনী কেনেকুৱা লাগিলে জনাব দেই। আমাৰ ধুন মানুহ ছোৱালীজনী কেনেকুৱা লাগিলে দেখিবলৈ, ধুন ধুন মানুহজনী। এতিয়া ভাবিছোঁ মই আপোনালোকৰ লগত এপাহ ফুলৰ এটি নতুন ডিজাইন শ্বেয়াৰ কৰোঁ বুলি। তেতিয়াহ'লে ব'লক দেৰি নকৰি আজি মই ফুলপাহ কেনেদৰে কৰোঁ চাওঁ। এতিয়া ফুল কৰিবলৈ লৈছোঁ। মই বেজীটো তলেৰে এনেকৈ ভৰাই দিছোঁ। মই ফুলপাহ আঁকি লৈছোঁ। আপোনালোকে ধৰিব পাৰিছেনে নাজানো, কিন্তু মই ধৰিব পাৰিছোঁ। সেয়া চাওক, এনেকৈ বেজীটো তলেৰে এনেকৈ সুমুৱাই দিলোঁ। সুমুৱাই তাৰ ওচৰতে আকৌ অকণমান ওপৰলৈকে আকৌ এনেকৈ সূতাডাল ঘূৰাই দিম। ঘূৰাই এনেকৈ বেজীটো টানি দিম। টানি এনেকৈ এডোখৰ এনেধৰণে হৈ যাব। তাৰ অলপ কিনাৰতে আকৌ আমি বেজীটো তলৰ পৰা এনেকৈ ওপৰলৈ ভৰাই দিম। ভৰাই সূতাডাল আকৌ এনেদৰে ঘূৰাই দিম। মোৰ বেজীটো সূতাডাল লাগি ধৰিছে। এয়া এনেদৰে আমি কৰি গৈ এয়া মই আকৌ বেজীটো তলেদি এনেকৈ ভৰাই দিছোঁ ওপৰলৈ। আকৌ সূতাডাল এনেদৰে ঘূৰাই বেজীটোৰ সৈতে টানি দিছোঁ। এয়া এনেকৈ এইটো ডিজাইন দিও আপোনালোকে ফুলৰ ডিজাইন দিব পাৰে। এইটো চিলাই কৰিও আপোনালোকে এইটো চিলাই কৰি যোৱা মেখেলাও কৰিব পাৰে। ফুলত এইটো ডিজাইন দিলে বহুত ধুনীয়া লাগে। ফুলপাহ দেখিবলৈও ধুনীয়া লাগে, কিনাৰতো বাউণ্ডেৰী হৈ যায়, বাউণ্ডেৰী উঠি যায়। এনেধৰণে আপোনালোকে ফুলৰ ডিজাইন দিব পাৰে। মই এইটো ফুলৰ ডিজাইন দি কেইবাযোৰ কাপোৰ কৰি থৈছোঁ।
যদি ভাল লাগে আপোনালোকৰ ডিজাইনটো তেতিয়াহ'লে আপোনালোকে এনেদৰে কৰিব পাৰে। যদি আপোনালোকৰ এই চিলাইটো ভাল লাগিছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবচোন। আৰু এই ধৰণে চিলাইটো কৰি গৈ থাকিম। বলক তেনেহ'লে শেষলৈকে ভিডিঅ'টো চাওঁ।
এয়া চাওক আজিৰ ফুলপাহ আমাৰ সম্পূৰ্ণ হৈ গৈছে। এয়া এতিয়া তলৰ ফালেই মই গাঁঠিটো দি দিম। এয়া তলৰ ফালেও বেছি সূতা নাখায়, ইমান ধুনীয়া লাগে, তলৰ ফালেও ভাল লাগে ফুলপাহ দেখিবলৈ। এয়া মই আকৌ গাঁঠিটো এনেধৰণে দি দিছোঁ। এনেকৈ কেইবাটাও গাঁঠি দি দিব যাতে সহজে খোল খাব নোৱাৰে, খোল খালে ফুলপাহে বেয়া হৈ যাব, সেইবাবে মই কেইবাটাও গাঁঠি দি দিওঁ, 3টামানকৈ। এয়া এনেধৰণে গাঁঠি দি দিছোঁ, কেইবাটাও। এয়া এতিয়া আমি ব্লেডে এনেধৰণে কাটি দিম আৰু এয়া তললৈ থৈ এতিয়া আমাৰ ফুলপাহ সম্পূৰ্ণ হৈ গৈছে। এয়া চাওক দেখিবলৈ কিমান ধুনীয়া লাগিছে। এনেধৰণে আপোনালোকে ফুলৰ ডিজাইন দিব, দেখিবলৈ বহুত ধুনীয়া লাগিব। যিকোনো হেৰিয়াতে আপোনালোকে এইটো ফুল কৰিব পাৰিব। এয়া চাওক, ৰ'ব মই আপোনালোকক ভালকৈ দেখাই দিছোঁ। সম্পূৰ্ণ কৰি হৈ গ'ল। আজি যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব, আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে।